Guys, আমাৰ চেনেল অনাইতা ভিডিঅ'লৈ মই সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আমি ভালে আছো। আজি বনাবলৈ লৈছো এয়া ছাগলী মাংস। তুমি আনিলাগে, তুমি বনাবা? মই বনাম আজি। আজি মানে হেৰি ৰান্ধনি বেলেগ ভালে আছে ন? মই অকণমান ৰেষ্ট পাম হয় নহয় গাইছ? সদায় বনাই থকা আজি তেখেতে বনাওক, মাইনা বনাব আজি। এতিয়া পিঁয়াজ আৰু আলু চব কাটি দিয়া, তাৰপিছত মই বনাব খালি প্ৰায় বনাব একে কথা হ'ল হয় নহয় গাইছ? কওকচোন। চব যদি মই ৰেডি কৰি দিওঁ, মই বনাবহে লাগে খালি হয় নাই? হাতখনতেই যা ফাৰ্ষ্টত অলপ সৰু সৰু কৰি লৈছো, মানে বেছি ডাঙৰ পিছ হৈ আছিলে, মানে হেৰি কৰি ভালকে সিজিব লাগিব ন, সৰু কৰি দিছো আৰু নিসিজিলে বৰ আনিব লাগে। তেলো আছে ইয়াতে, লিভাৰটো এপিচ আছে, আমাৰ বাবুও নাখায়। তাক নোখোৱা মানে তাৰ সিদিনাখন পেটৰ প্ৰব্লেম হৈ আছে যে সেইকাৰণে ভয় লাগিছে খুৱাবলৈ। গৰমো পৰিছে ইমান, সেইকাৰণে নোখোৱা বুলি ভাবিছে। এটা কি খাই আছে চব, কি খাইছে দেখা দিয়া তাত। চাওঁ কি খাইছে জানো, দেখুৱাই দিয়া। কৈ দিয়া কি খাইছে, কৈ দিয়া। কল বুলি কয়। হেল্ল' গাইছ কোৱা। কল এবিধ ফল, কল খালে গাত হয় হাতীৰ সমান বল। বাই বাই গাইছ। তাৰপিছত এতিয়া পিঁয়াজ দিছো, দালিত ফোৰণ মাৰি ল'ব আৰু অলপ কালজিৰা দিছো, তেতিয়া টেষ্ট হয় মানে মগু দালি যে। গাইছ এতিয়া মাংসৰ কাৰণে তেল বহাই দিলোঁ কেৰাহীত, তেজপাত দি দিলোঁ, লগতে মছলা পেষ্ট গোটেইখিনি আছিলে ইয়াতে দি দিলোঁ ঢালি। আৰু ভালকৈ বনাব নাজানো, হ'লেও ট্ৰাই কৰি থাকোঁ আৰু কেতিয়াবা ভালে হয় কেতিয়াবা বেয়া হয় খাবলৈ। তো ইয়াত পানী অলপ দি মছলাখিনি অলপ গ্ৰেভিটো বনাই ল'লোঁ আৰু তাৰপিছত মাংস দি ইয়াতে এনেকৈ বনোৱা ষ্টাৰ্ট কৰি দিলোঁ। আৰু ইফালে হালধি দিবলৈ পাহৰি থাকিলোঁ, আকৌ পিছত হালধি দিছোঁ। এতিয়া আৰু হৈ থাকিব আৰু এতিয়া আৰু ৰেডি হ'ল। আৰু এতিয়া পানী দি পিনে 15-20 মিনিট উতলাই থাকিম, তাৰপিছতে আহিব আচল টেষ্ট। তো এনেকৈ হৈ গ'ল আৰু মাংস বনোৱা। আৰু উতলি থাকিব ল' ফ্লেমত, উতলাই থৈ দিম। চব ৰেডি হৈ গ'ল গাইছ। এতিয়া ভাতটো সোনকালে খাই দিওঁ, কালি ৰাতিপুৱা আকৌ সোনকালে উঠিব লাগিব, সেইকাৰণে লৈ লৈছোঁ এতিয়া সোনকালে আৰু খাই দিওঁ। আৰু এতিয়া সেইফালে বাবুৱে খাই আছে ভাত, টিভি চাই চাই। ৰাতিপুৱা সোনকালে উঠি দেখিলোঁ বৰষুণ পৰি আছে, আমিও সোনকালে ৰেডি হৈ বাছ ষ্টেণ্ড পালোঁগৈ। বাছ ষ্টেণ্ডত গৈ পিনে আমাৰ বেগকেইটা সামৰি ল'লোঁ, মানে বহুতকেইটা বেগ আছিলে তো ভালকৈ ছেটিং কৰি ল'লোঁ। তাৰপিছতে আৰু গাইছ এতিয়া আমি গাড়ী ষ্টাৰ্ট দিছে আৰু নগাঁৱলৈ গৈ আছোঁ। এয়া আমি আহি পালোঁহি নগাঁও বাইপাছ। বাছখন অকণমান আগতেই ৰখাব, আজিকালি ষ্টেণ্ডটো অকণমান দূৰত থাকিল নগাঁও টাউনৰ পৰা, মানে ইয়াৰ পৰা অকণমান বৰঘাট বাইপাছৰ পৰা অলপ আগলৈ গৈ পিনে তাতে থাকে ডিফু বাছ ষ্টেণ্ডটো, তাতে ৰখাব। তাৰপৰা আমি টমটম লৈ বেটেৰী ৰিক্সা লৈ পিনে যাব লাগিব ঘৰলৈ। তো আমি ইয়াতে বেগবিলাক এতিয়া আকৌ নমাব লাগিব, তাৰপিছত টমটমত উঠাম। তাৰপিছত গাইছ আমিও আহি পালোঁ ঘৰ। এতিয়া বেগবিলাক নমাই লওঁ, বহুতকেইটা বেগ আছেতো, আৰু সেইকাৰণে নমাবলৈ অলপ অসুবিধা হৈছে ভিডিঅ' কৰিবলৈ। তো এই দেখিছে নহয় ঘৰ চাফা কৰাত লাগি গৈছে। ইয়াতে ঘৰত কোনো নাথাকে যে, সেইকাৰণে বহুত লেতেৰা হৈ থাকে। আৰু ইয়াত মানে আমি কেতিয়াবা টেম্পৰেলি কেতিয়াবা ইয়াত আহিলেহে থাকোঁ, আৰু সেইকাৰণে ইমান বস্তুও নাই ইয়াতে। আৰু দেখিছে নহয় এতিয়া আৰু বহুত বিজি হৈছে। তো ভিডিঅ'টো ইয়াতে এণ্ডিং কৰোঁ আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ, তেতিয়ালৈকে বাই বাই।